মই এইটো খুচি কৰি দিছোঁ হা। আশীৰ্বাদ কৰিব মই নানি বুলি দিছোঁ। তোমাৰ মনৰ কামনা পুৰা কৰক। মই কি আছোঁ আপুনি এইখিনি দোকান ইমান সৰু দোকান দি আপুনি চলি আছে যাওক। মই চবকে আহ্বান কৰিম এনেকৈ দোকান আহিব, এটা তামোল খাব। অলপ দিনতো মানুহ আগতে 100 টকা 200 টকা গুচি যায়। অলপ এনেকৈ সৰু দোকান পালে সহযোগিতা কৰিব লাগে। কি বিক্ৰী কৰে? তামোল। তামোল কিয়? তামোল খাব লাগে। খোৱা আৰু তামোল আৰু কি? গুটকা, চিগাৰেট। ইমান খং কিয়? না কৈছোঁ গুটকা, চিগাৰেট। আমি চিঞৰি কথা কওঁ না। এইটো দুটা তামোল কিমান টকা বিক্ৰী হয় দিনত? এতিয়া আহিছোঁ মিউনিচিপালিটিত। তথাপি দিনত বিক্ৰী কৰিলে কিমান টকা? নাই এইকেইদিন নাই বিক্ৰী। বৰষুণ আহি যায় কিবা। এইকেইদিন বিক্ৰী নাই না? তামোল খাবা খোৱা? দিয়ক তামোল দিয়ক। খাবা না বান্ধি দিম? নাই দিয়ক তামোল খাই লওঁ। আৰু এই আপুনি যে বুঢ়া মানুহ হয় তামোলৰ দোকান দিছে, আপোনাৰ ল'ৰা ছোৱালী নাই? নাই ল'ৰা নাই। ছোৱালীয়ে সহায় কৰে। হা? ছোৱালীয়ে সহায় কৰে। ছোৱালী কান্দি আছে। এইবিলাক বিক্ৰী কৰি আপোনাৰ পৰিয়াল চলে? কিয় নচলিব? আল্লাই পেট দিছে আহাৰ দিব না। এইটো কিয় নচলিব? ওপৰৰ আল্লাই পেট দিছে আহাৰ দিবই। ঠিক আছে। কি হ'ল? হাল্লা গোল্লা কৰিছে যে? একো হোৱা নাই। এতিয়া এইটো অলপ ধুই দিব তামোলটো। কি হাল্লা কৰা দেখিলোঁ। সস্তাত তামোল লাগে। তাইক সস্তাত লাগে। অফিচৰ মানুহক সস্তাত লাগে হয় নেকি? বা মোৰ ঘৰখন কি সি চলাই দিয়ে নেকি? মোৰ ঘৰটো সি চলাই দিয়ে, তাক চিনি পাব লাগিব। তাক চিনি নাপায় কাম। মই আজি 2 দিনৰ পৰা মিউনিচিপালিটিত দৌৰি আছোঁ। আজিহে মোক ৱাৰ্ড কমিশ্যনে কাম কৰি দিছে। এইটো কৰি গ'ল আপোনাৰ মানে আপুনি ল'ৰা নাই নকৰে? নাই। এনেকুৱা এইটো তামোল দোকান ইয়াত কিমান দিনৰ পৰা কৰি আছে আপুনি? 60 বছৰ হ'ল। 60 বছৰ ইয়াতে? সেই তাত আছিলে দোকান ইয়াত। তেতিয়াতো বহুত বিক্ৰী আছিলে। এতিয়া আপোনাৰ তামোলৰ দাম কিমান দিব লাগিব? 5 টকা। 5 টকা। মই যে বেছিকৈ যাওঁ? সেইটো তোমাৰ ইচ্ছা। যদি দিয়া নানি বুলি দিয়া। এইটো নানি বুলি মৰম থাকিলে দিব লাগে। দিব লাগে এইটো না। এইটো নানি বুলি মৰম কৰি অলপ বেছিকৈ দিম পইচাটো। সেইটোৱে কথা। মোক মই কষ্ট কৰি বহুত। এনে আপোনাৰ ঘৰটো খুৰী? মা দেউতাৰ ঘৰ ঢলাইবিল। বাবাৰ দেশ হ'ল শিলচৰ। ভনী আছে 5 মাইল। নাযাওঁ কাৰো ঘৰে দুৱাৰে নাযাওঁ। বিস্কুট আছে, লখিমপুৰ আছে। সিহঁতে কেতিয়াবা মৰম লাগিলে ইদে চিদে পইচা পঠিয়াই। সৰু ভণ্টিও পঠিয়াই, মিছাকৈ নকওঁ। তাৰ বোৱাৰী ছোৱালী আহিছে এতিয়া ঘৰত নতুন। ইমান যোৱাটো ভাল নহয়। ভাল নহয়। তামোলটো আপোনাৰ ধুনীয়া টেষ্ট লাগিলে। খালি তামোল আৰু অকল গুটকা বিক্ৰী কৰে। আপোনাৰ চকুৰ কিবা প্ৰব্লেম আছে নেকি? নাই না? চকুৰ কিবা প্ৰব্লেম আছে না? নাই একো নাই না? ঠিকে আছে। ল'ৰা এটা থাকিলে ভাল থাকিলে। আজিকালি ল'ৰা আৰু কি আৰু ল'ৰা। ঠিক আছে। মই এটা আপোনাক কাম কৰোঁ। তামোলৰ দামটো মই অলপ বেছিকৈ দি আছোঁ আপোনাক। ল'ৰা নাই, ভাড়া ঘৰত থাকোঁ। নিজৰ ঘৰ পৰুৱাত আছিলে এৰি থৈ আহি গ'লোঁ। বহুত কষ্ট কৰি ছোৱালীবিলাক বিয়া দিলোঁ। বহুত কষ্ট উঠালোঁ বাবা জীৱনৰ বহুত। মই খুচি কৰি আপোনাক তামোলটোৰ দাম মই 100 টকা দিলোঁ খুৰী। তোমাৰ কম নহ'ব? নাই আপুনি ৰাখক। মই এইটো খুচি কৰি দিছোঁ আশীৰ্বাদ কৰিব মই নানি বুলি দিছোঁ। তোমাৰ মনৰ কামনা পুৰা কৰক। মই কি আছোঁ আপুনি এইখিনি দোকান ইমান সৰু দোকান দি আপুনি চলি আছে যাওক। মই চবকে আহ্বান কৰিম এনেকৈ দোকান আহিব, এটা তামোল খাব। অলপ দিনতো মানুহ আগতে 100 টকা 200 টকা গুচি যায়। অলপ এনেকৈ সৰু দোকান পালে সহযোগিতা কৰিব লাগে। অলপ সহযোগিতা কৰিব লাগে। এতিয়া চোৱা এটা
সাধাৰণ মাহে মাহে 300 টকা সোমাব ৱাৰ্ড কমিশ্যন হাৰি গ'ল কৰি নিদিলে এতিয়া গাৰণপতি সেই নতুন ৱাৰ্ড কমিশ্যনে কৰি দিছে আজি জমা কৰি আহিব মিউনিচিপালিটিত মই চবকে আহ্বান কৰিলোঁ আপুনি আপোনাৰ দোকানখন এতিয়া কোন জেগাত আছে ঠিকনাটো ক'ত আছে কনকলতা হস্পিটেল কনকলতা হস্পিটেল মই চবকে আহ্বান কৰিলোঁ এই খৰিৰ দোকানত আহিব এটা তামোল খাব যিমান পাৰে 5 টকাটো ৰেট অলপ বেছিকৈ দিব এই দুখীয়া মানুহ অলপ সহযোগিতা কৰিব লাগে মই চবকে কৈ দিম মোৰ ইমান ভাগ্য বেয়া মোৰ নাতি দুটা থৈ জোঁৱাইটো এক্সিডেণ্ট হৈ লগে লগে খতম সন্ধিয়া হ'লে এই পইচা থওঁ যে বিক্ৰী কৰি সন্ধিয়া হ'লে সিহঁতৰ কাৰণে সেই এইকণতে গাখীৰ দিয়ে 6টা বাজি এই গাখীৰৰ কাৰণে ইণ্টেজাৰ কৰোঁ পোৱালি দুটা পঢ়ি আছে গাখীৰখিনি মই লৈ যাওঁ কালি ডাঙৰ ছোৱালী আহিলে আহি পইচা কেইটামান দি গ'ল পইচা মা লওক তাৰো গিৰিয়েক নাই ছোৱালী হাই ছেকেণ্ডেৰীত পঢ়াই আছে বহুত কষ্ট বহুত তাৰ মুঢ়া তেতেলী তিনিআলি এনেকৈ দেখিবা এটা চাহ দোকান আছে ঠেলা গাড়ীত মাইকী মানুহ এগৰাকী বগা কৰি সেইটো মোৰ ছোৱালী হয় নেকি এই কষ্ট কৰি আল্লাই দিয়া তাৰ কামানি সব বেচে পাৰে জেগা আছে তাৰ তকবীৰ পঢ়ো 2 ৰেকাত নামাজ পঢ়ো পঢ়ি ওলাই আহোঁ ঠিক আছে তুমিয়ে দিবা তুমি হয়নে নহয় মালিকে দিব এই যেনেকৈ এতিয়া তুমি আহিলে মই আহি বহিছোঁ 100 টকা পালোঁ তামোলকেইটা বেছি ছোৱালীজনীক 100 টকা এটা দিম গাখীৰ লৈ যাম কিমান হেৰি সিহঁতৰতো ভাবিব দিনত কিমান টকা এনে বিক্ৰী হয় ইয়াতে এনে আগততো বহুত হৈছিলে এতিয়া চিভিল যাব পৰা তেনেকৈ নহয় যেনে তেনে মই আধা পোণ তামোল বেচোঁ কিবা কৰি চলে আৰু আজি আৰু কালি বিক্ৰীৰ সময়ত বৰষুণ আহি গ'ল না তাৰপিছত মই মিউনিচিপালিটি গ'লোঁ মোৰ কামটো অধৰুৱা হৈ থাকিব বাবাৰ দোকান সদায় আছে মই এইটোৰ কাৰণে মই গ'লোঁ কাগজ মোৰ আল্লাই মাতিলোঁ হৈ গ'ল দোৱা কবুল হৈ গ'ল কাগজ জমা হৈ গ'ল ৱাৰ্ড কমিশ্যনে কৈছে আপোনাৰ নিচিনা নানি পইচা পাবই লাগিব নহ'লে মই জিতিম কেনেকৈ আপুনি দোৱা কৰিব এনেকৈ ক'লে ঠিক আছে কৰিম তোমাৰ ঘৰ ক'ত মোৰ ঘৰটো কোকৰাঝাৰ ইয়াত কিয় আশীৰ্বাদ কৰিব যে ভালে ভালে থাকোঁ মই ইয়াতে হেৰি কৰোঁ ঠিকাদাৰী কৰোঁ ঠিকাদাৰ এই তোমাৰ ডাবৰ পতঞ্জলি কোম্পানী যে আছে তাতে পতঞ্জলি ঠিকাদাৰ কৰা ভালে আছে আশীৰ্বাদ কৰিব হ'ব দোৱা কৰিব ভালে ভালে হেৰি আপোনাক আৰু লগ পালে হেল্প কৰিব পাৰোঁ আল্লাই কৰক তুমি ভাল হোৱা টকা পইচা দিয়ক আল্লাই বেমাৰ আজাৰ দূৰ কৰক আজি শুকুৰবাৰ আশীৰ্বাদ দিছোঁ ঠিক আছে 100 টকাত তোমাৰ হাজাৰ টকা উন্নতি হ'ব ঠিক আছে ভাল মানুহৰ হ'ব বেয়া মানুহৰ কোনোবাই ঠগি খায় কাম ঠিক আছে কোনোবাই ইমানদাৰীত চলি আছে কাম ঠিক আছে ইয়াতে কোৱাৰ্টাৰতে ভাত চাত খোৱা না নাই মই কোৱাৰ্টাৰত খাই আহোঁ এই বাহিৰত আহিলে হোটেলত খাওঁ এই মাত্ৰ হোটেলত ভাত খাই আহিলোঁ ঠিক আছে আহোঁ কৰে